নমস্কাৰ বন্ধুসকল আৰু আপোনালোক আছে মৰমৰ ইউটিউব চেনেল ভাৰ্গৱ ব্লগ। তো আজি আপোনালোকক মই দেখুৱাম আমাৰ গাঁৱৰ মানে বানপানী। আপোনালোকে থাম্বনেইল চাই একেবাৰে গমেই পাইছে। তো দেৰি নকৰি এতিয়া ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। তো আপোনালোকে গমেই পাইছে আজি কালি বহুত মানে বৰষুণ দি আছে, এতিয়ালৈ এৰাই নাই। চাব পাৰে কিমান বৰষুণ দি আছে আৰু আমাৰ গাঁৱৰ পৰিৱেশটো দেখাম। তো ভালকৈ চাই থাকিব দেই। এইটো হৈছে আমাৰ ৰাস্তা, এইটো ৰাস্তা চাওক, ইফালে চাওক। আৰু এইটো আমাৰ খালপাৰ, মানে খালপাৰত আমি যাম আৰু এতিয়া। আৰু মোৰ পিছফালে যতীন আছে, এইটো যতীনে আহিছে। এই পূৰা পানী হৈছে, পূৰা পানী হৈছে, চাব পাৰে। ইয়া দেখিছে মানে ইয়া ৰাস্তাৰ পৰা মানে বাগৰি বাগৰি তাকে যাই আছে। এই চাওক, এইফালে চাওক, গোটেই চাওক, সেইটো এইবোৰ মানে কলৰ বাগান আছিল, চব ডুব গৈছে। দিনা আহি থাকা। এই চাক কিমান পানী, এই চাক ইয়াতে কিমান পানী হৈছে, চাক ইয়াতে কিমান পানী হৈছে। এইটো খাল মানে ইয়াতে একো গমেই নাপায়, ইয়াতে মানে একো গম নাপায় কি যদি আমি পৰি যাওঁ হৈছে আৰু। আমি মানে মাছ যাব নোৱাৰাকৈ মানে এইবোৰ দিছিলোঁ আৰু, কিন্তু এতিয়া চাক মাছ যাবতো দূৰৰে কথা, এইবোৰক লৈ গৈছে একেবাৰে। এই চাক এই ইফালে গোটেই গৈছে, গোটেই ইচ এই চাওক। মানে আমি বেছি দিন হোৱা নাই মাছ এৰি দিবলৈ, মাছ এৰি দিছিলোঁ, তাৰপিছত এতিয়া এটাও মাছ নাই কিজানি। বহুত বেয়া লগা হৈ গৈছে, বহুত বেয়া লগা হৈ গৈছে। তো গাইজ মানে মই হ'ল মোৰ 6 দিনমান 7 দিনমান হ'ল ভিডিঅ' দিয়া নাছিলোঁ। আপোনালোকে ভাবি আছে কিজানি ভিডিঅ' কিয় দিয়া নাই। মানে ভিডিঅ' দিবলৈ আৰু প্লাছ আপোনাৰ মোৰ পৰীক্ষাও চলি আছিল, তাৰপিছত আৰু বৰষুণ দিছিল, মানে ক'তো যাব নোৱাৰি। আজি ভাবিলোঁ মানে চটালৈ হ'লেও আহিছোঁ আপোনালোকক ভিডিঅ' দেখুৱাবলৈ। তো ভালকৈ ছাপোৰ্ট কৰিব আৰু মই ভাল ভিডিঅ' দি থাকিম, আপোনালোকে চাব। আৰু এতিয়া মই বানপানী দেখুৱাইছোঁ আৰু ভালকৈ চাই থাকিব। আৰু সিফালে মানে মাছ মাৰি আছে। তো দা মাছ পাইছিনে নাই? আচ্ছা, মাছেই নাই দেখো। তো আৰু দেখুৱাইছে এই চাওক, ইফালে মানে পূৰা ফুল হৈ গৈছে চাওকচোন। এইয়া পূৰা পানী হৈ গৈছে, পানী হৈ গৈছে চাওক, পানী। তো গাইজ মানে মই যেতিয়াৰ পৰা মানে এই চৰি তো গাইজ মানে মই যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰা ইমান পানী এই ফাৰ্ষ্ট দেখা পাইছোঁ হয় নেকি? মানে ইমান পানী কৈছোঁ আৰু চাওকচোন কিমান পানী চাওক, বাপৰে বাপ। এই আগতে আমি মানে লাইফত ফাৰ্ষ্ট টাইম বুলি যে কয়, লাইফত ফাৰ্ষ্ট টাইম ইমান পানী আছে আৰু ইয়াত। এইবোৰ ৰাস্তা পাৰ হৈ গৈছে মানে। তো আমি আহিয়ে আছোঁ মানে আমি গোটেইখিনি দেখুৱাম আৰু আমাৰ গাঁৱত কেনেকুৱা পানী হৈছে। তো ইফালে চাওকচোন, এইটো ৰাস্তা মানে ইয়াত এটা পুল আছিল হা, এইটো পুল হৈ থকা নাই আৰু চাওকচোন কি হৈ গৈছে। ইয়াত মানে পুলেদি মানে যাব নোৱাৰা হৈ গৈছে, সেইকাৰণে তলেদি মাৰি গৈছে চাওক। নহয় চৰি ওপৰেদি মাৰি গৈছে চাওক। সমজ ৰে না এই চাওক ওপৰত। আৰু থৌ চাওক, থৌ ৰাম এই চাওক, থৌ তো কেনেকুৱা পাইছে আপোনালোকে চাই কিনে? এইয়া চাওক, ইফালেও আছে। এই আমাৰ এখন ব্ৰহ্মপুত্ৰ বুলি ক'ব পাৰে। আৰু সিফালৰ পৰা ভালকৈ দেখুৱাইছোঁ। এইটো হৈছে মানে আমাৰ ডুং, এই ডুংটো চাওকচোন, অলপ মানুহে বাকী আছে আৰু অলপ যদি হয় পূৰা পানী হৈ যাব। এই সিফালে চাওক, বাপৰে বাপ কিমান পানী হৈছে। তো আমি আগলৈ যাম, চাই থাকিব, আগলৈ যাম। তো গাইছ আমি মানে চেণ্ডেল মানে পিন্ধি অহা নাই, গম পাইছোঁ আমি কিমান বোকা, আৰু পেণ্টটো অলপ কচাই লৈছোঁ। তো এনেকুৱাকৈ যাই আছোঁ আৰু। এইটো হৈছে আমাৰ ৰাস্তা, আমি খোজকাঢ়িছোঁ, যতীনে খোজকাঢ়িছে। তো আৰু গাইজ চাওক কিমান পানী চাওকচোন, চাওক আমি এতিয়া যাম কেনেকৈ চাওকচোন। মাই আমি যাবতো লাগিবই, মানে সিপাৰে যাব লাগিব। এই চাওক যতীন ভয় নকৰবি, যাই দেখিবি, ভয় নকৰবি, যাই থাক। এই চাওক
মানে চাওকচোন কিমান পানী বাপৰে বাপৰে বহুত পানী দেই গাইজ বহুত পানী চাওক এই চাওক আকৌ আকাঠু হৈছে দেই আকাঠু হৈছে আৰু অলপ হ'ব গাইস মম গোল অজিত গোল পেন ভিজিল গাইস বাল পেন ভিজিল এই চাওক জচিনক এই চাওক কিমান পানী হৈছে কিমান পানী ইয়াতে আমি নাও চলাব পৰা অৱস্থা হৈছে নাও চলাব পৰা অৱস্থা বাপৰে বা তো কিবাকে আহিলোঁ দিয়ক পাৰ হৈ আৰু দেখুৱাইছোঁ এই সিফালে চাই থাকিব দেই তো গাইজ আৰু এটা মানে বেলেগ এটা মানে মোৰো দেখি কিনে বেয়া লাগিছে আপোনালোকে চাওকচোন মানে এইটো আমাৰ মন্দিৰ হয় আমাৰ এতিয়া এই আমাৰ হোলী চাওকচোন কিমান পানী হৈ গৈছে চাওকচোন এই চাওক কিমান পানী চাৰিওফালে পানী হৈ গৈছে চাওক এই চাওকচোন ইয়াতে আমি মানে বহুত আমি চকী দিয়া যায় তাৰপিছত এতিয়া আমাক পানী মানে একদম উটাই নিয়া বুলিয়ে ক'ব লাগিব চাওকচোন পানী মানে একদম সেই হৈ গৈছে কিমান পানী হৈছে চাওকচোন ইফালে এইটো চাওক মানে ৰাস্তা ক'ত আছে একো গম নাপায় তো গাইজ ইয়াতে এটা কণী পালোঁ এইটো কণী চাওক কণীটো কি হৈ গৈছে চাওক যতীন কণী হেও লেটকা কণী চাওক তো গাইজ আমি কণীটো পালোঁ কিন্তু কণীটো পাৰিছে কোনে अभी तो रुको क्लाइमैक्स अभी बाकी দিন কণীটো কোনে পাইছে আচ্ছা ইয়াতেতো হাঁহ আহিব নোৱাৰে কাৰণ বহুতো পানী আছে হাঁহ নহ'লে গৰু পাৰিছে নেকি গৰু কণী পাৰে নেকি কোনে পাৰিছে মানুহ পাৰিছে নেকি তো গাইজ আপোনালোকে দেখাই পাইছে কিমান পানী হৈছে আমাৰ গাঁৱতে তো আৰু অলপ ভালকৈ দেখাম ইফালে আহক এই সিফালে চব কিমান পানী আছে দেখাই পাইছে আপোনালোকে সিফালে পানী আছে তো মই ৰাস্তাত আছোঁ ৰাস্তাত মানে ইফালে জংঘলৰে পানী গৈছে জংঘলৰ পানী গৈছে আৰু ইফালে তো গাইজ কিমান পানী দেখা পাইছে আমি ৰাস্তাত আছোঁ মানে এইটো ব্লক পাৰা ৰাস্তা কি হৈ গৈছে চাওক এই সিফালেও পানী গোটেই সিফালেও পানী হৈ গৈছে এই চাওক ইফালেতো একেবাৰে ইফালে বহুত আছে তো গাইজ মোৰ ভিডিঅ'টো শেষ কৰিলোঁ ইয়াতে তো যদি চাই কিনে ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এৰিলোঁ বাই বাই লাভ ইউ জয় আই অসম